নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে RK নিউজ। এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছোঁ ভাল খবৰ। একাউণ্টত সোমাব টকা। 10 তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰে একাউণ্টত সোমাব কেইবাটাও আঁচনিৰ টকা। লগতে কৃষকসকলৰ বাবে আহি পৰিছে ভাল খবৰ। এইটো সপ্তাহতে PM কিষাণৰ 20 নং কিস্তিৰ টকা সোমাব। হাতত মাত্ৰ কেইদিনমান সময় বাকী আছে। আপোনাৰ একাউণ্টত যদি KYC নাই তেন্তে এতিয়াই KYC আপডেট কৰি ৰাখক। 10 তাৰিখে কোন কোন আঁচনিৰ টকা সোমাব মই সবিশেষ জনাই আছোঁ। কিয়নো 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰতি মাহৰ 10 তাৰিখে একাউণ্টত টকা সোমোৱাটো নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 10 তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰে কোন কোন আঁচনিৰ টকা সোমাব এবাৰ শুনি লওক। 1 নম্বৰ, শহীদ কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। 2 নম্বৰ, অৰুণোদয় আঁচনিৰ টকা সোমাব। 3 নম্বৰ, ইন্দিৰা মিৰিৰ সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব। 4 নম্বৰ, দীনদয়াল দিব্যাংগৰ সাহায্য আঁচনিৰ টকা সোমাব। 5 নম্বৰ, অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব। 6 নম্বৰ, বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। এইকেইটা আঁচনিৰ টকা সোমাব বৃহস্পতিবাৰে অৰ্থাৎ 10 জুলাই তাৰিখে। 10 ছেপ্টেম্বৰৰ পৰা সোমাব অৰুণোদয় 3.0 আঁচনিৰ টকা। 3.0 আঁচনিৰ টকা যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰিছে সকলোৱে গাঁও সভাত গৈ নথিপত্ৰ জমা কৰক। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।